নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে গণোৎসৱ দ্বিতীয় পৰ্যায় 2023 চনৰ দ্বিতীয় দিনটোৰ তৃতীয় শ্ৰেণীৰ গণিতৰ প্ৰশ্ন লৈ আহিছোঁ। যিহেতু তোমালোকে দ্বিতীয় শ্ৰেণীলৈকে নিজে OMR চিট পূৰণ কৰা নাছিলা, গতিকে তৃতীয় শ্ৰেণীত তোমালোকে নিজে OMR পূৰ কৰিবলৈ শিকিব লাগিব আৰু কেনেদৰে OMR পূৰ কৰিব লাগে মই সেই বিষয়েও দেখুৱাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা সম্পূৰ্ণকৈ। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটোত আহিছে তলৰ আকৃতিটোৰ চাৰিওটা কাষ সমান আৰু চাৰিওটা চুক সমান আকৃতিটোৰ নাম কি? তোমালোকে এই আকৃতিটো চোৱাচোন, এইটোৰ চাৰিওটা কাষ সমান হয়নে? আৰু ইয়াৰ চাৰিওটা চুক, এইবিলাকক আমি কি বুলি কওঁ? চুক বুলি কওঁ। এই চুক চাৰিওটাও ইয়াৰ সমান। গতিকে এই আকৃতিটো কি হ'ব তোমালোকে নিশ্চয় গম পাইছা। এইটো কি হ'ব? আয়ত হ'বনে, বৰ্গ হ'বনে, বৃত্ত হ'বনে, ত্ৰিভুজ হ'ব? এইটো হ'ব এটা বৰ্গ। গতিকে চোৱা, ইয়াত এইটো প্ৰশ্ন নম্বৰ হৈছে 27। তোমালোকৰ OMRত এনেকৈ 27 নম্বৰৰ বিপৰীতে চাৰিটা বিকল্প থাকিব, A, B, C, D, আৰু তোমালোকে শুদ্ধ বিকল্পটো কি কৰিব লাগিব? সম্পূৰ্ণকৈ ক'লা কৰি দিব। যিহেতু 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে B, সেইকাৰণে আমি কি কৰিম? এই Bটো সম্পূৰ্ণকৈ এনেদৰে ক'লা কৰি দিম। তোমালোকে OMR চিটত এনেদৰেই কৰিব লাগিব। 28 নম্বৰ প্ৰশ্নটোত আহিছিল তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো? ইয়াত তোমালোকে চোৱাচোন কি কি সংখ্যা দিছে। 163, 136, 164 আৰু 161। ইয়াত কোনটো সংখ্যা আটাইতকৈ সৰু? 164 সৰুনে, 163 সৰুনে, 161 সৰুনে, 136 সৰু? কোনটো সৰু হ'ব? 136। অৰ্থাৎ শুদ্ধ উত্তৰটো হৈছে D। ইয়াতো তোমালোকে 28 নম্বৰৰ প্ৰশ্নৰ বিপৰীতে এনেকৈ A, B, C, D চাৰিটা বিকল্পৰ ভিতৰত D বিকল্পটো সম্পূৰ্ণকৈ ক'লা কৰিব লাগিব। 29 নম্বৰত আহিছে তলৰ ঘেৰ দিয়া অংকটোৰ স্থানীয় মান কিমান? তোমালোকে স্থানীয় মানৰ বিষয়ে ইতিমধ্যে নিশ্চয় শিকিছা। আমি চোৱা, এই তোমাৰ সোঁহাতৰ পৰা প্ৰথম যিটো ঘৰ থাকে, স্থান থাকে, সেইটোক আমি কওঁ এককৰ স্থান। এইটো হৈছে এককৰ স্থান। সোঁহাতৰ পৰা দ্বিতীয়টো হৈছে দশকৰ স্থান আৰু তৃতীয় স্থানটো হৈছে শতকৰ স্থান। এতিয়া ঘেৰ দিছে দ্বিতীয় স্থানত, গতিকে ই আছে দহৰ স্থানত। 3, 10, 30। ইয়াৰ স্থানীয় মান কি হ'ব? 30। গতিকে 29 নম্বৰটো আমি তেনেদৰে OMRত A, B, C, D কোনটো বিকল্প ক'লা কৰিব লাগিব? Cটো। এনেদৰে সম্পূৰ্ণকৈ ক'লা কৰি দিব লাগিব। 30 নম্বৰত আহিছে এক দিনত কিমান ঘণ্টা? তোমালোক সকলোৱে জানা এদিনত 24 ঘণ্টা। গতিকে এই চাৰিটা বিকল্পৰ ভিতৰত B বিকল্পটো শুদ্ধ হ'ব। তেনেদৰে 30 নম্বৰটো তোমালোকে A, B, C, D এই চাৰিটা বিকল্পৰ ভিতৰত B বিকল্পটোত ক'লা কৰিব লাগিব। 31 নম্বৰত আহিছে 890ৰ আগৰ সংখ্যাটো কি? 790, 889, 891, 990। 890ৰ আগৰ সংখ্যাটো হ'ব 889। গতিকে তোমালোকে 31 নম্বৰটো এনেদৰে A, B, C, D চাৰিটা বিকল্পৰ Bটো ক'লা কৰিব লাগিব। 32 নম্বৰত আহিছে তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান? 949, 996, 994 আৰু 901। এই চাৰিটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 996। ইয়াত কোনটো বিকল্পত আছে? 8। গতিকে 32 নম্বৰটো তোমালোকে A, B, C, D চাৰিটা বিকল্পৰ ভিতৰত 996টো 8 আছে, গতিকে A বিকল্পটো তোমালোকে
ক'লা কৰিব লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।